বাপৰে ইমান দিনৰ মূৰত যে তোৰ মাতটো শুনিছোঁ। নাই তেনে কথা একো নাই। আজিকালিতো একেবাৰে টাচত নাই, ছ'চিয়েল মিডিয়াটো নাই, দেখাটো নাই। অলপ কামত ব্যস্ত হৈ আছিলোঁ। কি কাম কৰনো ইমান যে একেবাৰে নিজৰ লগৰবোৰৰ পৰা আঁতৰি গ'লি? এনে কোনটো অফিচ আছে য'ত তোক গোটেই দিনটো কাম কৰায়? নহয় অ', তই তাইক এতিয়াও পাহৰিব পৰা নাই ন? নহয় তেনে কথা একো নহয়। চাবি যদি লিখাত আছে তহঁতৰ আকৌ মিলন হ'ব। হ'ব মই তোক কল পিছত কৰি আছোঁ। শুন আধৰুৱা হৈ ৰোৱা মোৰ প্ৰেমৰ বাটচৰা মৌন শব্দ আজি মৌন শব্দ আজি অন্তৰংগিত হৈ ৰোৱা মোৰ মনৰ কল্পনা হেল্ল', কি কৰিছ? এই গা পা ধুই ওলাইছোঁ। আজি ক'ৰবাত ওলাই যাওঁ বৈ আড্ডা পিটিব। আইঅ' তোৰ তহঁতে নাই ন? এক্সাম খতমো পালেহে। अरे भाई लाइफ को जी भर के जीने का। ओए उला ওলাই আছোঁ, ব্ৰেকফাষ্টটো কৰি লওঁ ৰ। ঠিক আছে দে, অ'কে দে। হেল্ল', ঐ আহিছনে? পালোহিয়ে, তোৰ ওচৰত আছোঁ। পালোহি ৰ। ঠিক আছে। বৈ ঐ আহিলা? আহিলোঁ ইয়াৰ আকৌ বেছিয়ে ফূৰ্তি। কিয় কিবা হ'ল নেকি? এক্সাম খতম হ'ল যে। বা বেলেগ ফূৰ্তিচোন। ফূৰ্তি কিয় নালাগিব ভাই, এক্সাম শেষ হ'ল। পাৰ্টিটো দিব লাগিব ন? পাৰ্টি দিম ৰ এক্সামটো ৰিজাল্ট আহি লওক, দিম বাৰু।
আজি দিনটো দেখিছ তাকেতো বে। আজি তামাম ৰ'দ বে সঁচাকে দেই ঐ তামাম গৰম ইয়াতে ৰখো ৰ অঁ সেয়াই আৰু বহুত ৰ'দ বে তাতকৈ বেলেগত যাওঁ নি অঁ পাৰি যাব পাৰি ৰে ৰ'দো বহুত ক'লা হৈ গ'লো কাইলৈ দোকান যাম দেই অঁ তাতে যাব লাগিব ঠিক আছে দে যাম ঐ তই যে সদায় ইয়ালৈ লৈ নাযায় মোক দেখা নাই নি ইমান ঠাণ্ডা আৰু মুকলি জেগা আৰু আড্ডা পিটিবলৈ সদায় ঠাণ্ডা আৰু মুকলি জেগাহে লাগে আমাক কিবা এটাতো কাৰণ আছে তোৰ ইয়ালৈ অনা সদায় সেই নাই ৰ ৰাহুলে ফোন এটা কৰোঁ হেল্ল' ক'ত আছ একে জেগাতে আছোহি ইয়ালৈ অঁ আহিলি অঁ আহিলোঁ তহঁতি সদায় ইয়াত কিয় লগ খাৱ আৰে মই নাহোঁ ৰে ইহে লয় নাই আমাক কিবা এটা ভাল লাগে মোৰ ইয়াত কি ভাল কি ভাল লাগে ৰে? সুধি আছোঁ তোৰ নিশ্চয় আছে কিবা এটা আছে তোক মই চিনি পাওঁ বে সৰুৰ পৰা গম পাওঁ আহিছোঁ মই ৰ ক'ত যা ক'ত যাৱ তহঁতি ৰ দোকানৰ পৰা আহোঁগৈ ক'ত যা কচোন ৰ ঐ ইয়াৰ কিবা ছোৱালী কেছ আছে নেকি মোকো এনেকুৱাই সেইকাৰণে লাগিছে। ইয়ালৈ মোক লৈ এনে মোকো তেনেকুৱাই লাগিছে কিবা সলনি যেন লাগিছে তাক যে বেলেগ ছোৱালী এজনী জোকাই চাব লাগিব তাকে ল'ব লাগিব তাক চাব লাগিব চাব লাগিব সেইটোৱে সেইটোৱে কৰোঁ কৰোঁ নেকি নেকি? আহিছে নেকি চাচোন আহিছে আহিছে আহিব আহিব দে দে আজি ৰ। তাক ভালকে চাই ল'ম ল'ম আজি। ইয়াত আহক ঐ আহিলে 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 ঐ আহিলেহি ঐ আহিলি ইমান দেৰি লগালি যে এই পানী বটল ল'ব গৈছিলোঁ ঐ হুম? তোৰ কথা মই কিবা গম পাইছোঁ কি গম পাইছ তই ৰিচাক ভাল নাপাৱ জানো ৰিচা অঁ আৰে তাই মোৰ ফ্ৰেণ্ড হয় ক্লাছমেট হয় মিছা কথা নকবি তই আৰে সঁচাই কৈছোঁ সঁচা চা আকৌ মিছা কথা কিহৰ কৈছ। ফ্ৰেণ্ড হা তই কি বুৰ্বক পাইছ নি আমাক হা হা সদায় হা ইয়ালৈ আহক সদায় একেটা জেগাতে ৰখাই থাক আৰে অঁ ৰ কৈছোঁ তহঁতক এই তাই যে আহি থাকে সদায় কোন ছোৱালী কোন তাই এইফালৰ পৰা যে গৈছিল যে কি ক'ম আৰু তাইক যে ভাল লাগে মোৰ ৰিচা এই কলেজৰ পৰা আহি থাকে যে অকলে খোজকাঢ়ি তাই সেই মিচিকিয়া হাঁহি এটিলৈ তাই সেইদিনা অঁ সেইদিনা যে দেখিছিলোঁ সেইজনী অঁ তাই তই মানে তাৰ প্ৰেমত পৰিছ এতিয়া কেছটো নগেন মানে অঁ আমি ঠিকেই ধৰিছিলো সেইদিনাখন মই সেইকাৰণে ভাবোঁ ইয়ালৈ কেলৈ লৈ আনে সদায় ঠিকে কৈছ কথাটো ক'ব পাৰ এইজনী মানে কি কৈছোন তই তই এটা কথা গম পাৱ নে কি তাই আমাৰ ঘৰ ওচৰে কি অঁ সঁচা অঁ ভাই 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 ঐ তই তেল মাৰিব নালাগে তেল মাৰিব নালাগে শুন তাই লাষ্ট ছেমিষ্টাৰ হয় আৰু যদি সোনকালে ট্ৰাইটো নামাৰ চাবি কিন্তু ফুল ষ্টপ লাগি যাব কেনেকৈ টাইম মাৰোগৈ ভয় লাগে তাই যদি জীৱনত কোনোবা আছে ট্ৰাইটো মাৰিছা তই এবাৰ এইবোৰ বাদ দে এই দোকানৰ পৰা আহোঁগৈ বৈচোন বৈ বৈ। তইতো মোক নকৈছিলি ন এইবোৰ কথা আণ্টি চকলেট দুটা দিবচোন এইটো লওক আৰে ক'ত যায়
এইটো কেছ আহিছে তাই যে মোৰ অপ্সৰা কিবা কৈছিলা ঐ তাইৰ নাম চাগে অপ্সৰাই হয় কিবা কৈছিলা তাই নম্বৰো নাই মোৰ ওচৰত হেল্ল' কি কৰিছ এনেই আছো কি কৰিবি আজি বহুত গৰম বে অশান্তি লাগি গৈছে বহুত গৰম একদম মানে ঐ শুন না কথা এটা আছিলে ক তাইৰ লগত কেনেকৈ কথা পাতোঁ তাইৰ কণ্টেক্ট নাম্বাৰো নাই কোন তাই সেইগৰাকী নেকি তাই এটা কাম কৰ না ক ছ'চিয়েল মিডিয়াত বিচাৰ ফেচবুক ইনষ্টাগ্ৰাম আজিকালি চব থাকেই তাত বে ঠিক কৈছ তই পাহৰি গৈছিলোঁ মই একদম সেইটো কথা তাইৰ কথা ভাবি একো নাই দে একো নাই মই চাই লৈছোঁ তাইক মই ইনষ্টাগ্ৰামত চাই লৈছোঁ 1 মিনিট ঠিক আছে ঠিক আছে অপ্সৰা তাইৰ টাইটেলটো কি জানো কি লিখিব পাৰে তাই চাগে ছ'চিয়েল মিডিয়া ইউজে নকৰে চাগে ছ'চিয়েল মিডিয়াত বিচাৰ ফেচবুক ইনষ্টাগ্ৰাম জলদি খোল অপ্সৰা এইটো হয় নেকি পাই গ'লো য়েছ ফোন উঠা হেল্ল' ঐ হেল্ল' শুন না তাই একাউণ্ট পাই গ'লো মই ইনষ্টাগ্ৰামত তেন্তে ফ'ল' মাৰ আকৌ মাৰিলোঁ মাত্ৰ মাৰিছোঁ বঢ়িয়া বহুত দেৰি হ'ল বে 2টা বাজিলে তই শু ঠিক আছে য়েছ পাই গ'লো ঐ তোৰজনী অহাই নাই যে নাজানো আহিব লাগিছিলে এতিয়া আহিব বে চিন্তা কিয় কৰি আছ ঐ টাইমটো চাচোন টাইমটো 2টা বাজিলে বে আহিলে দেখোন বে আহিছে বে আহিছে আহিলে বে তাইক মই কালি ফ'ল' কৰিছিলোঁ কৰিলে কৰিলে বে য়েছ
এই যা 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 একো নহয় যা 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 আকৌ হেই হাই কোৱা হাই হেই চিনি পাইছা পাইছোঁ কি কৰি আছা এনেই আছোঁ তুমি কাৰোবাৰ কথাহে ভাবি আছিলোঁ হা কাৰ নাই ক'ব নোৱাৰি ইয়াত শুনিছোঁ মনৰ কথাবোৰ কৈ দিলে হেনো মনটো পাতল হৈ যায় সঁচা কথা ক'বলৈ গ'লে তোমাক দেখাৰ পিছৰ পৰাই তোমাৰ প্ৰেমত পৰিলোঁ চাগে ময়ো তোমাক ভাল পাব ধৰিছোঁ সঁচা আকৰ্ষিত মোৰ হৃদয়ৰ শব্দ শুনো আজি কৰা গুঞ্জন পাখি মেলা অতীতক পাহৰি আকৌ আনিম তোমাক নিজৰ বুলি হৃদয় মলয়াৰ ফাগুন তুমি মোৰ আকাশৰ হেল্ল' হেল্ল' কোৱা মোৰ যে এক্সাম ষ্টাৰ্ট হ'ব জানা পৰহিপা চ' মই মানে বিজি থাকিম সেইবোৰ বাদ দিয়া মোক মিছ কৰিছানে নাই কৰা হ'ব দিয়া লাভ ইউ এণ্ড মিছ ইউ ইমান মৰম নে যাওঁ নি কোনে ৰখাইছে এই গৈ আছোঁ ৰ'বা এই ধেমালি কৰিছোঁ এই ৰাতিখন আহিব নালাগে শুনা কোৱা কেইদিনমানৰ পিছত মোৰ বৰ্তা ল'ৰাটো আহিব এই মই যে কৈছিলোঁ যে APSC দিব বুলি সি আহিম বুলি কৈছে মোৰ এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে হেল্ল' শুনিছা অঁ শুনি আছোঁ সেইবোৰ বাদ দিয়াচোন মই গৈ আছোঁ তোমাৰ ঘৰলৈ সেই নালাগে এতিয়া সময়টো দেখিছা নাই আৰু ইমান ৰাতি ৰাস্তাত ভাল মানুহ নাথাকেও মোৰ অফচাৰকৈ চাব যাম কোনে ৰখাব কথা ক'লে নুশুনা মানুহবোৰ যে মোৰ যে একদম ভাল নালাগে আৰে মা মই নাযাওঁ ডেটছ লাইক মাই গুড বয় লাভ ইউ বাই মই শুবলৈ যাওঁ এক্সাম আছে আকৌ পঢ়িব লাগিব কাইলৈ ৰাতিপুৱা ঠিক আছে তুমি ভালকৈ পঢ়িবা ঠিক আছে বাই টেক কেয়াৰ বাই
হেল্ল' কি কৰিছা? মোৰ এক্সাম চলি আছে, প্ৰিপেৰেশ্যন কৰি আছোঁ। অঁ, কিমান কমপ্লিট হ'ল তোমাৰ? একোৱেই কমপ্লিট হোৱা নাই, গম পাইছা নাই? মই অকণমান দেৰি পিছত কল কৰিম হ'ব? অঁ, ঠিক আছে দিয়া। শুনা না অঁ, শুনা, কোৱা। এইকেইদিন যে কল কৰিব নোৱাৰিম, মানে একোৱেই কমপ্লিটেই হোৱা নাই। মই কেইদিনমান পিছত কল কৰিম অঁ, হ'ব? ঠিক আছে দিয়া। The person you are calling is currently busy. Please call again later. आप जिस व्यक्ति से তাই संपर्क কলটো উঠোৱা নাই। তাই এক্সাম চলিছে মানে কলটো উঠোৱা নাই নি? আকৌ এবাৰ কল কৰিছোঁ তাইক। যেনেকৈ মানে আইডিয়া দিছোঁ চোৱা, এই 3D এইটো এয়া লিখিছোঁ ন, চা person you are calling is currently busy. Please call again. তাই এক্সামৰ কাৰণে পঢ়ি আছে চাগে। ঐ তোৰ এক্সাম কেনেকুৱা হ'ল ন? এক্সাম মজা। তোক যে ইমান হেল্প কৰিলোঁ, খুৱাব পাৰোঁ ন? কি খুৱাব আছে তাক? তোক যে মই ইমান হেল্প কৰিলোঁ, খুৱাব পাৰোঁ ন? ঠিক আছে দিয়া, ওলাবা কাইলৈ। হ'ব দে, তই ৰেষ্ট কৰ। ঐ ঐ আহা, সেইফালে বহোগে ব'লা। অঁ ব'ল। তহঁতৰ জেগাডোখৰ ধুনীয়া দেই। আৰে জেগা কাৰ? জানো দে। ঐ ৰ কি হ'ল? তাই কাৰ লগত আছে চাচোন। কি কৰিবি এতিয়া? The person you are calling আৰে is currently ফোনটো busy. কিয় কাটিলে? বিজি আছে নি? ফোন কিয় উঠোৱা নাই? বিজি আছে যদি মেছেজ এটা দি দিব পাৰে বিজি আছোঁ বুলি। The person you are calling is currently busy.
হেল্ল' বিজি আছিলা বিজিটো তুমিয়ে থাকা যা তাৰ লগত আমিনো কি আৰু ফ্ৰীয়ে থাকোঁ দিয়া কথাবোৰ এনেকৈ কি কৈছা আৰু মইনো কাৰ লগত বিজি থাকিলোঁ মিছা কৈ একো লাভ নাই মই চব জানো মিছা কৈ একো লাভ নাই তোমাৰ মোৰ কাৰণেতো বিজিয়ে থাকা বেলেগৰ কাৰণে ফ্ৰী প্লিজ শুনা না কথাটো শুনা মোৰ হ'ব দিয়া আমাৰ একো সম্পৰ্ক নাই আই এম ডান উইথ ইউ মোক এবাৰ বুজাবতো দিয়া আৰু মোক কল কৰি নাথাকিবা ডোণ্ট ট্ৰাই টু কণ্টেক্ট মি তুমি কেলে বুজি নাই পোৱা হেল্ল' শুনা না প্লিজ হেল্ল' বাই বাই ইটছ অভাৰ আকৰ্ষিত হৃদয়ৰ শব্দ শুনো আজি কৰা গুঞ্জন পাখি মেলা অতীতক পাহৰি